Hi guys. আমি এটা পাই গলো Thola, Pooja, my friend Kimberly, Monjuni. Hello everyone, welcome to my YouTube channel Lizar hoite. আমি ঢলাৰ কেঁচা খাইতে আই থানলৈ আহিছোঁ আৰু এই আই থানত মাঘ মাহত এটা পূজা হয় মাঘ মাহৰ এটা বুধবাৰে আৰু সেই পূজাটোত মানে আমাৰ ঘৰৰ পৰা যাব লাগে এটা পৰম্পৰা আৰু আগৰ ককা আইতাহঁতে বান্ধি দিয়া এটা পৰম্পৰা ভাবিছিলোঁ সকলোবোৰ ব্লগ কৰিম ব্লগ বনাই সকলোবোৰ ভিডিঅ' কৰি ৰাখিম কিন্তু কি ক'ব ইমানেই লাজ ভিডিঅ' কৰিবই নোৱাৰিলোঁ মানে কেমেৰাটো উলিয়াই ল'লে মোৰ একদম লাজত মানে কেমেৰা আকৌ বন্ধ কৰিব লগা হয় ব্লগ কৰিবতো নোৱাৰিলোঁ কিন্তু মই কেইটামান ভিডিঅ' ক্লিপ কৰি ৰাখিছোঁ আৰু যদি সেই ভিডিঅ'টো ভাল লাগে প্লিজ আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বলক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া ঢলা পাই গ'লোহি আমি ক'ত আহিছোঁ আমি ক'ত আহিছোঁ আজি সেইটো কোৱা ক'ত আহিছোঁ এয়া আই থান আমি পাই গৈছোঁহি আৰু এয়া পাই গ'লোঁ এইখন আই থানখন ঈদ আছিলে ভণ্টি মোক ভিডিঅ' কৰি দিওঁ দিয়া বুলি কৈছিল সিহঁতক দি দিলোঁ মোবাইলটো আৰু সিহঁতি এই ভিডিঅ'কেইটা কৰি দিছিলে এই চাকি জ্বলোৱাৰ পিছফালে যিটো আছে নামঘৰটো তাৰ ভিতৰত বলি দিয়া হয় ভকতসকল তাত থাকে তাতে তাৰ ভিতৰতে বলি দিয়ে মইতো বলি দিয়া আপোনালোকক দেখাব নোৱাৰিম বাৰু যিহেতু মই ভিতৰত নোসোমালোঁ আৰু বহুত ভিডিঅ' কৰিব থাকি গ'ল আমি খোৱা বোৱা কৰিলোঁ তাতে সেইবিলাক থাকি গ'ল ভিডিঅ' কৰিবলৈ ইফালে ঘূৰিলোঁ ইফালে সেইবিলাক থাকি গ'ল কিন্তু ফটোটো কৰি ইমান শ্বেয়াৰ কৰি দিলোঁ আপোনালোকৰ আগত মোৰ ভিডিঅ'টো শেষলৈকে চাই থকা অৱস্থাত থেংক ইউ